गथ'सा मोनथाय रैखाथिनि थाखाय बिटिआरआव आयेन बानायनायनि सायाव तामुलपुर जिल्ला बेंगिरिनि मावख'आव मावबादा खुंदों। बिटिसि खुंथायनिफ्राय बिटिआरआव गथ'सा मोनथाय आयेन दाफुंनाय आरो गथ'साफोरनि मोनथायनि सायाव खौरांगिरिफोरखौ गोख्रों बिफाव लाहोनायनि गेदेर थांखिजों दिनै तामुलपुर प्रेस क्लाबनि गासै खौरांगिरिफोरखौ लानानै बिटिसि खुंथाया मोनसे मावबादा खुंनाय जायो। बे मावबादायाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे गासै मावफुं सोद्रोमा आरो एमएलएफोरा बाहागो लायो। लोगोसे इउनिसेफनि गाहायनि फिल्ड अफिसार डक्टर मधुलिका जानाथन, सिडिपिएसनि मावफुं बिथोनगिरि वासिर हुसेनजों लोगोसे बिफाननि गोबां मावथिफोरा बे हाबाफारियाव बाहागो लायो। जोबनायाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरां बिजोंनि गेजेरजों बिटिआरआव आयेन दानायनि सोमोन्दै गुवारै फोरमायथियो। আজি খুব আনন্দিত হৈছোঁ কাৰণ আজি প্ৰথমবাৰ এনেকুৱা এটা ৱৰ্কশ্বপ হৈছে য'ত আমাৰ সকলো এমচিএলএ কিছুমান এমএলএও উপস্থিত আছে আৰু ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় যিটো নেকি শিশু সুৰক্ষা, যিটো চাইল্ড প্ৰটেকশ্যন, ইয়াৰ ওপৰত আলোচনা হৈছে আৰু বহুত আগৰ পৰাই ইউনিচেফৰ তৰফৰ পৰা চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পিচ ষ্টাডিজ তৰফৰ পৰা তেখেতসকলে কিছুমান কাম কৰি আছে। আজিৰ পৰা কেইমাহমান আগতে আমাৰ কোকৰাঝাৰত আমাৰ সাংবাদিকসকলক লৈ সাংবাদিকসকলে শিশুৰ বিভিন্ন সমস্যাবিলাক কিমান নিউজত মানে ৰিপৰ্ট কৰে ইয়াৰ ওপৰত ৱৰ্কশ্বপ হৈছিলে আৰু আজি ল' মেকাৰ আমাৰ যিখিনি আছে, যিখিনি আইন বনায় বা আইনটো তেখেতসকলে ইমপ্লিমেণ্ট কৰে, সেই সকলৰ লগত আলোচনা হ'ল আৰু খুব সুন্দৰ আলোচনা হৈছে। ইয়াত আমাৰ বিটিআৰৰ 5খন ডিষ্ট্ৰিক্টৰ যিটো মানে ড্ৰপ আউট ডেটা সেইটো দিয়া হৈছে আৰু বিভিন্ন ইছ্যুজবিলাক চাইল্ডক লৈ পেলাই যিবিলাক ইছ্যুজবিলাক চলি থাকে সেই ইছ্যুবিলাক ইয়াত মানে আজি দেখুওৱা হৈছে আৰু ইয়াৰ ওপৰত এটা ইণ্টাৰেক্টিভ ছেশ্যন এটা হৈ গ'ল, খুব সুন্দৰ ইণ্টাৰেক্টিভ ছেশ্যন। বহুত প্ৰগ্ৰাম আমাৰ লেজিছলেটৰসকলে বা আমাৰ মেম্বাৰসকলে জনা নাছিলে, আজি তেখেতসকলে ভালকৈ জানিলে। বহুতখিনি ভাল ভাল প্ৰগ্ৰামবিলাক চলি আছে। এইবিলাক 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি কিছুমান সংকল্পবদ্ধ আজি হৈছোঁ আৰু বিশেষভাৱে আজি বিটিআৰ অঞ্চলখন আপোনালোক সকলোৱে জানো, এই অঞ্চলত বহুত দিন ধৰি সংগ্ৰাম হৈছিলে, ভাইলেঞ্চ হৈছিলে, ডিছপ্লেচ হৈছিলে। এই গোটেই কথাখিনি চাই পেলাই আজিৰ সময়ত আমি কিছুমান কমিটমেণ্ট আৰু কিছুমান কাম কৰিবলৈ সময় আহিছে। সেইকাৰণে আজিৰ সভাৰ জৰিয়তে, আজিৰ ৱৰ্কশ্বপ জৰিয়তে আমি কিছুমান ঘোষণা কৰিছোঁ। প্ৰথম ঘোষণা হৈছে বাই 2025 চনৰ ভিতৰত বড়োলেণ্ডটো মানে আমাৰ সকলো দিশৰ পৰাই আমি এটা কথা ঘোষণা কৰিছোঁ যে চাইল্ড লেবাৰ ফ্ৰী হ'ব লাগিব। প্ৰথম কথা হ'ল চাইল্ড লেবাৰ ফ্ৰী। চাইল্ড লেবাৰ এতিয়া দেশত দেখিবলৈ পায় বহুত জেগাত আৰু শিশু এজনে যেতিয়া লেবাৰ কৰিব লগা হয়, শিশু এজনে যেতিয়া তেনেকুৱা লেভেলত পৰিশ্ৰম কৰিব লগা হয়, তাৰ যিটো ফিউচাৰ সেইটো মানে সদায় এটা ডাৰ্ক হয় বা ফিউচাৰৰ প্ৰতি আনচাৰ্টেনিটি এটা আহি যায়। গতিকে সেইটো এটা সিদ্ধান্ত আজি লোৱা হৈছে আৰু ইয়াৰ লগতে এটা সিদ্ধান্ত আমি লৈছোঁ যে বিটিআৰখন 3 বছৰ, অহা 3 বছৰৰ ভিতৰত আমাৰ এই বড়োলেণ্ড চৰকাৰ, ইউনিচেফ আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড পিচ ষ্টাডিজ লগ লাগি আমি চিলড্ৰেন ফ্ৰেণ্ডলি বা চাইল্ড ফ্ৰেণ্ডলি কৰাৰ কাৰণে ছ'চাইটিৰ লগত, পেৰেণ্টছৰ লগত, আমাৰ ইনষ্টিটিউশ্যনৰ লগত আমি একেলগে কাম কৰিম যাতে সকলো চিলড্ৰেনছৰ নীড আৰু চিলড্ৰেনছৰ ৰাইটৰ ওপৰত এৱাৰনেছ কৰিব পৰা যায়, চেনজিটাইজ কৰিব পৰা যায়। আৰু এইখিনি কাম কৰাৰ কাৰণে আমি আমাৰ সকলো MCLA সকলত প্ৰত্যেকটো সমষ্টিত 5 লাখ টকা খৰচ কৰিবলৈ বা ধৰিবলৈ আমি আজি ঠিক কৰা হৈছে যে অহা বাজেটত আমি 5 লাখ কৰি 40টা সমষ্টিত নিৰ্ধাৰণ কৰিম যাতে চিলড্ৰেনছৰ কাৰণে কাম কৰিব পাৰে আৰু এই চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ যিটো মিছন হ'ব এইটো অহা 1 জানুৱাৰীত লঞ্চ কৰাৰ কাৰণে আমি সিদ্ধান্ত কৰা হৈছে। ট্ৰাফিকিং, ড্ৰাগছ, এইবিলাক ইছ্যুবিলাক কেতিয়াবা কম কেতিয়াবা বেছি হৈ থাকে, কিন্তু আমি বিচাৰিছোঁ সেইটো মানে সম্পূৰ্ণভাৱে সেইটো বন্ধ হ'ব লাগে আৰু এইটো সমাধান হ'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ড্ৰাগছৰ এগেইনষ্টত তেখেতে বহুতখিনি ষ্ট্ৰং এটা একশ্যন লোৱা কাম আৰম্ভ কৰিছে আৰু সেইটো বহুতখিনি সফল হৈছে। গতিকে আমাৰ এৰিয়াবিলাক ভালনাৰেবিলিটি যিটো আছে, এটা হ'ল বাক্সা জিলা বৰপেটা ফালৰ পৰা অহা এটা অঞ্চল আছে, আমাৰ এটা ওদালগুৰিত এটা অঞ্চল আছে যিটো নেকি ভূটান আৰু অৰুণাচল বৰ্ডাৰৰ সেই এৰিয়াৰ পৰা অলপ মানে গাঞ্জাবিলাক এইবিলাক ফ্ল' হৈ
এই এনেকুৱা কিছুমান এৰিয়াবিলাক আছে আৰু এতিয়া আমাৰ গাঁৱে ভূঞে কিছুমান চক্ৰই ড্ৰাগ ছাপ্লাই কৰা এইবিলাক সময়ে সময়ে দেখিবলৈ পাওঁ কিন্তু আমি চৰকাৰ পক্ষ ইয়াৰ ওপৰত বহুত সজাগ আমাৰ অঞ্চলবিলাকতো যেতিয়া এনেকুৱা কেছবিলাক হ'ব এইটো সম্পূৰ্ণভাৱে আমি ইয়াৰ ওপৰত একশ্যন লোৱাৰ কাৰণে ৰেডি হৈ থাকোঁ আমাৰ পুলিচো ইয়াৰ ওপৰত বহুত এক্টিভ হয় আৰু ইয়াৰ লগতে যিসকলে অলৰেডি ভিক্টিম হ'ল সেইসকলক ৰিহেবিলিটেট কৰাৰ কাৰণে সেইসকলক ৰিকনচিল কৰাৰ কাৰণে তেখেতসকলক হিলিং কৰাৰ কাৰণে পুনৰ মেইন ষ্ট্ৰীম কৰাৰ কাৰণেও কিছুমান প্ৰক্ৰিয়া আমি হাতত ইতিমধ্যে লৈছোঁ যিবিলাক ভিক্টিম সেইসকলক আমি ৰিহেবিলিটেট কৰিব লাগিব তেখেতসকলক মেইন ষ্ট্ৰীমত আনিব লাগিব চ' এতিয়া সেইসকলক ৰিহেবিলিটেট কৰাৰ কাৰণে ৰিহেব চেণ্টাৰ আমাৰ বহুত কম আছিলে এতিয়া ছ'চিয়েল ৱেলফেয়াৰৰ পৰাও কিছুমান চেণ্টাৰ ডেভেলপ কৰা হৈছে আৰু আমি খুব চিৰিয়াছলি লৈছোঁ যে অহা জানুৱাৰীৰ পৰা য'ত য'ত তেনেকুৱা চেণ্টাৰ প্ৰয়োজন হয় আমি চেণ্টাৰ ডেভেলপ কৰিম য'ত য'ত তেনেকুৱা কাউন্সিলিঙৰ দৰকাৰ হয় আমি কাউন্সিলিং কৰিম আৰু পূৰা এটা মিছন মোড প্ৰগ্ৰাম লৈ পেলাই চাইল্ডৰ এনি ইছ্যু এইটো ছল্ভ কৰাৰ কাৰণে আমাৰ চৰকাৰখনে খুব কমিটেডলি আমি কাম কৰিব বিচাৰিছোঁ চাওক অকল তামোলপুৰ নহয় আমাৰ কোকৰাঝাৰৰ পৰা যদি অনলি বিটিআৰৰ কথা পাতোঁ কোকৰাঝাৰৰ পৰা ভৈৰৱকুণ্ডলৈকে যিটো উত্তৰ অঞ্চল তাত ফৰেষ্টত মানুহ থাকে তাত ফৰেষ্ট এৰিয়াত বহুত বেছি পপুলেশ্যন আছে ভূটান বৰ্ডাৰো থাকে এই অঞ্চলবিলাকত কি হৈছে মানুহবিলাকে খুব বহুতে পাৰ্মানেণ্টলি থাকিম বুলি নোযোৱা মানুহ আছিলে কিছুমানে অলপ আমাৰ তাত মানে অলপ মাইগ্ৰেণ্ট টাইপৰ মানুহবিলাকে আগতে আছিলে পিছত ছেটেল হৈ গ'লে কি হ'ল এতিয়া সেই অঞ্চলবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়াকৈ ডেভেলপ হ'ব লাগে হোৱা নাই ৰাস্তা ঘাট সেই অঞ্চলবিলাকত খেতি বাতি নকৰিলে বহুতখিনি ইনকাম কৰাৰ কোনো চ'ৰ্চ নাই সেইকাৰণে প্ৰায় গৰীব মানুহবিলাক তাত আছে কিন্তু সেই অঞ্চলবিলাক ডেভেলপ কৰিব নোৱাৰা এনেকুৱা কথা নাই ডেভেলপ কৰিব পাৰে সেইকাৰণে যোৱা বছৰ চিলাং জিলাৰ পৰা প্ৰায় 52জন শিশু ছিকিমলৈ ট্ৰাফিক হৈছিলে আৰু সেইখিনিক ৰেস্কিউ কৰি অনা হ'ল তেখেতসকলৰ পৰিয়ালক আকৌ গোটাই দিয়া হ'ল অসম পুলিচ ইয়াত খুব এক্টিভ ৰোল ল'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব এক্টিভ ৰোল লৈছে সেইকাৰণে সেই এৰিয়াবিলাকত আমি এতিয়া ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট আৰু হেল্থ যে একদম মানে লাষ্ট মেনলৈকে যাতে হেল্থ ছাৰ্ভিচটো গৈ পায় এইবিলাক কাম আমি আৰম্ভ কৰিছোঁ সেইকাৰণে এতিয়া হান্স ফাউণ্ডেশ্যনৰ লগত আমাৰ MMU যিটো মোবাইল মেডিকেল ইউনিট চলি আছে প্ৰায় 20টা বাছ গাড়ী সৰু গাড়ী সেই অঞ্চলবিলাকত যাই ট্ৰিটমেণ্টবিলাক আৰম্ভ কৰিছে আমাৰ তাত যিবিলাক হেল্থ চেণ্টাৰ আছে এইবিলাক ৰিন'ভেশ্যন কৰা আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ লগতে এডুকেশ্যনতো আমি সেই অঞ্চলত য'ত বহুত নদী আছে বাৰিষা নদী পাৰ হৈ স্কুলত যাব নোৱাৰে সেই অঞ্চলবিলাক আইডেণ্টিফাই কৰি আছোঁ যাতে সেইটো কৰিব পৰা যায় আৰু লাইভলিহুড ছাপৰ্ট কৰাৰ কাৰণে কিছুমান ব্যৱস্থা কৰা হৈছে লাইভলিহুডত আমাৰ ছেৰিকালচাৰ মিছন আছে বডোফা লাইভলিহুড মিছন আছে য'ত ছাগলী পালন কৰিব পাৰে ডেইৰী কৰিব পাৰে হৰ্টিকালচাৰ কৰিব পাৰে প্লেণ্টেশ্যন কৰিব পাৰে হেণ্ডলুম কৰিব পাৰে বিভিন্ন প্ৰগ্ৰামবিলাক আমি আৰম্ভ কৰিছোঁ যাতে সেই বৰ্ডাৰ এৰিয়াৰ ইকনমিটো আৰু ইন জেনেৰেল বাট ফ'কাছ টু দ্য বৰ্ডাৰ এৰিয়া সেইখিনি কাম কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি এই ব্যৱস্থাবিলাক লোৱা হৈছে